স্বাগতম জনাইছোঁ। মই আজি মিঠা দৈ বনাইছোঁ আৰু আপোনালোকে মই দেখুওৱা ধৰণে বনাবচোন। আমি সচৰাচৰ দৈ খাওঁৱেই, কিন্তু মিঠা দৈটো ঘৰত বনোৱা নাযায়। মই আজি বেংগলী ষ্টাইলত মিঠা দৈ বনাইছোঁ আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিবচোন আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই যেনেকুৱা ধৰণে দেখাওঁ তেনেকুৱা ধৰণে আপোনালোকে বনাব। এটা ষ্টেপো মিছ নকৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাব। তেতিয়াহ'লে বলক। এনেদৰে চচপেন এটাত মই আধা লিটাৰ গাখীৰ লৈছোঁ। এইখিনি মিডিয়াম ফ্লেমত ভালদৰে উতলিবলৈ দিম। এয়া দেখিছে আৰু গাখীৰখিনি লাৰি থাকিম। এনেদৰে গাখীৰখিনি ডাঠ হ'বলৈ দিম। তাৰপিছত ইয়াতে মই গাখীৰখিনি অকণমান ডাঠ হোৱাৰ পিছত 3 চামুচ চেনি দিম। চেনিখিনি দি ভালদৰে লাৰি থাকিম। এয়া মই ইয়াত 3 চামুচ চেনি দিছোঁ। চেনিখিনি দিয়াৰ পিছত আপোনালোকে ভালদৰে লাৰি থাকিব। গাখীৰখিনি একেবাৰে ডাঠ হ'বলৈ দিব। গাখীৰখিনি ডাঠ হ'লেহে আমাৰ মিঠা দৈ ভাল হয়। এইখিনি ভালদৰে উতলিবলৈ দিম। এয়া চাওক, এনেদৰে গাখীৰখিনি ডাঠ কৰি ল'ব। তাৰপিছত মই এনেদৰে চচপেন এটাত 3 চামুচ চেনি দিম, একেবাৰে ল' ফ্লেমত। চেনিখিনি মই কেৰামেলাইজ কৰি ল'ম। এইখিনি এনেদৰে লাহে লাহে লাৰি থাকিব। এয়া চেনিখিনি আমাৰ গলিবলৈ আৰম্ভ কৰিছে। আমাৰ গোটেই চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে। এয়া চাওক, কালাৰ আহিছে চেনিখিনিত। এয়া আমাৰ চেনিখিনি খুব ধুনীয়া কালাৰ আহিছে। এতিয়া আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিম। তাৰপিছত গাখীৰখিনি অকণমান হাতেৰে চুব পৰা অৱস্থাত চেনিখিনি ইয়াতে গৰমে দি ভালদৰে লাৰি দিব। এনেদৰে গোটেই চেনিখিনি ইয়াতে দি দিব। এনেদৰে ভালদৰে লৰাৰ পিছত ইয়াতে মই 3 চামুচ দৈ দিছোঁ। দৈখিনি দিয়াৰ পিছত এইখিনি ভালদৰে মিক্স কৰি দিম। তাৰপিছত এনেদৰে 2টা বাটিত মই গাখীৰখিনি বাকি দিম। এয়া গাখীৰখিনি ফাটা নাই, এইখিনি দৈ। যিখিনি ফাটা যেন দেখা হৈছে সেইখিনি দৈ। তাৰপিছত ঢাকনিখন লগাই দিম। গৰমৰ দিন হ'লে 6 পৰা 7 ঘণ্টা থাকিবলৈ দিব আৰু যদি ঠাণ্ডাৰ দিন হয় 12 ঘণ্টা থাকিবলৈ দিব। আমাৰ 6 ঘণ্টা হৈ গ'ল। এতিয়া দৈখিনি চাই লওঁ। চামুচেৰে কাটি চাওক। এয়া চাওক, খুব ধুনীয়াকৈ গোট মাৰিছে আমাৰ দৈখিনি। আৰু এইটো চাই লওঁ। এয়া চাওক, ইমান ধুনীয়াকৈ গোট মাৰিছে। অকণমানো পানী উঠা নাই ইয়াত। চ' এনেদৰে আপোনালোকে বনাবচোন ঘৰতে। ধন্যবাদ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে। আৰু আপোনালোকে এনেদৰে ঘৰতে বনাই খাবচোন। খাবলৈ বিৰাট টেষ্টি হয়। আৰু তেতিয়াহ'লে আহিছোঁ, আকৌ লগ পাম এটি নতুন ৰেচিপিৰ সৈতে। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।